নমস্কাৰ, মই বিখাত। আপোনালোকে চাই আছে ছানলাইট। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা এটা খুবেই ভাল খবৰ আহিছে। অৰ্থাৎ 25/11/2020 তাৰিখে কেইবাটাও এছাইনমেণ্ট ঘোষণা কৰিছে ছেমিষ্টাৰ ৱাইজ। কোনকেইটা ছেমিষ্টাৰ ৱাইজ এছাইনমেণ্ট ঘোষণা কৰিছে আহকচোন চাওঁ। BA থাৰ্ড ছেমিষ্টাৰ আৰু লগতে BA ফিফ্থ ছামৰ এছাইনমেণ্ট ঘোষণা, আৰু ঠিক সেইদৰে MA ফ'ৰ্থ ছাম ইংলিছ, আৰু লগতে ঠিক তেনেদৰে MA ছেকেণ্ড ছামৰ ইকনমিক্স ঘোষণা। এইখিনিতে এটা বিশেষ ঘোষণা যে বৰ্তমান এছাইনমেণ্টখিনি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেব পেজত বৰ্তমান আপলোড দি থকা হৈছে। সেইবাবে সকলো এছাইনমেণ্ট শ্ব' কৰা নাই, কিন্তু লাহে লাহে বিগত দিনত এছাইনমেণ্টখিনি শ্ব' কৰিব। এই এছাইনমেণ্টখিনি ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট www.kkessu.in ত ভিজিট কৰিব পাৰে। আপোনালোকে তাতে গৈ নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব এছাইনমেণ্টখিনি। যদি আপোনালোকে বিচাৰে কেনেকৈ ডাউনলোড কৰিম এছাইনমেণ্টখিনি, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলত কমেণ্ট কৰিব। মই আৰু নেক্সট ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম কেনেকৈ ডাউনলোড কৰে এছাইনমেণ্ট, লাইভ প্ৰুফ দেখুৱাম। আৰু অধিক তথ্যৰ বাবে www.kkessu.in ত ভিজিট কৰিব পাৰে। বৰ্তমান এছাইনমেণ্টখিনি পাব্লিছেছ হৈছে। ইয়াৰ কোনো লাষ্ট ডেট ঘোষণা হোৱা নাই অফিচিয়েল ৱেবছাইটৰ পৰা। এছাইনমেণ্ট জমা দিয়া ডেট আপোনালোকৰ ষ্টাডি চেণ্টাৰৰ পৰা ঘোষণা কৰিব। গতিকে আপুনি সকলো ধৰণৰ তথ্য লাভ কৰিবৰ বাবে আপুনি ষ্টাডি চেণ্টাৰৰ ওচৰত কণ্টেক্ট কৰক। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছে, নিশ্চয় ভিডিঅ'টো লাইক কৰিব, আৰু লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিবলৈ নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, কিয়নো মই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি সকলো খবৰ এই চেনেলটোতে দি থাকোঁ। বিশেষকৈ এইখিনিতে এটা কথা জনাই থওঁ যে যিখিনি ছাবস্ক্ৰাইবাৰে মোৰ ভিডিঅ' চাই আছে, লগতে তেওঁলোকে ভিডিঅ' ৰেগুলাৰ চায়, তেওঁলোকক সেইটো কাৰণে ধন্যবাদ জনাইছোঁ। বিশেষকৈ তেওঁলোকে যাতে মোৰ ভিডিঅ'খিনি ফুল ৱাটচ কৰে, লগতে ভিডিঅ'টো লাইক আৰু লগতে চেনেলটোত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।